নমস্কাৰ, মই মিন্ময় শইকীয়া। মোৰ মিন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক এখন বিশেষ দোকান দেখুৱাম, যিখন দোকান লকডাউনত গঢ়ি উঠিছিল। আজি কোনো ধৰণৰ ঐতিহাসিক জেগা আমি আপোনালোকক নেদেখুৱাওঁ। আজি সেই দোকানখন আমি দেখুৱাম আৰু ব'লক আমি সেই দোকানখনৰ ফালে আগবাঢ়ি গৈ থাকোঁ। দোকানখন আছে জামুগুৰি হাটৰ পানপুৰ ৰোডত দোকানখন আছে। বৰভগীয়া গাঁৱৰ পৰা অলপ আগলৈ গৈয়ে পায় দোকানখন। ব'লক আজি সেই দোকানখনৰ ফালে আমি আগবাঢ়ি যাওঁ। আৰু তাৰ আগতে আমি আপোনালোকক এখন টমটম দেখুৱাম, যিখন টমটম আপোনালোকৰ জামুগুৰি হাটত প্ৰথম চলিছিল। সেই টমটমখন আজি আমি আপোনালোকক দেখুৱাম। ব'লক আজি ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। এইখনেই সেইখন টমটম যিখন জামুগুৰি হাটত প্ৰথম চলিছিল। এইখন টমটম এতিয়া সংকটজনক অৱস্থাত আছে। ইয়াতে বস্তু কাৰ্টুন থৈ দিয়া আছে। ইয়াতে এইখন জামুগুৰি হাটত প্ৰথম চলিছে এইখন টমটম। যিজন লোকে আনিছিল তেওঁ এতিয়া ঢুকাল। তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। আৰু সেই টমটমখন হ'লেই এইখন জামুগুৰি হাটত প্ৰথম চলিছিল। এইখন জামুগুৰি হাটৰ বিনোদ খুৰা বুলি কওঁ আমি। এইজনে বিনোদ খুৰা। এই বিনোদ খুৰাৰ দোকানৰ ফ্ৰণ্টতে আছে। বিনোদ খুৰা, এইখন টমটম কিমান দিন হ'ল ইয়াত? 7-8 বছৰ এইখন টমটম ইয়াত হ'ল। যিখন টমটম জামুগুৰি হাটত প্ৰথম চলিছিল আৰু এতিয়া বহুতখিনি টমটম হ'ল, কিন্তু সেই টমটমখিনিতকৈ এই টমটমখন বিশেষ এখন টমটম, যিখন টমটম জামুগুৰিত প্ৰথম চলিছিল। ঠিক আছে, ব'লক আজি আমি আগৰ যিটো লকডাউন দোকানখনৰ বিষয়ে আমি আপোনালোকক আজি দেখুৱাম। মই আজি আহি সেই দোকানখন পালোহি, যিখন দোকান বৰভগীয়া গাঁৱত আছে। সেইখন দোকান, যিখন দোকান লকডাউনত গঢ়ি উঠিছিল। প্ৰথমতে এইখন ইমান ডাঙৰ নাছিলে। প্ৰথমতে টিং নলগোৱাকৈ শাক পাচলি দিছিলে। বিভিন্ন ধৰণৰ শাক পাচলি লকডাউনত নাটনি হৈছিলে। সেই শাক পাচলিখিনি বহুত দূৰ দূৰণিৰ পৰা আনি তেওঁলোকে ৰাইজক দিছিলে। আৰু তাৰপিছতে তেওঁলোকে অলপকৈ এই দোকানখন ডাঙৰ কৰিলে। ইয়াত এখন মাংস কটা দোকানো আছে, এখন ব্ৰইলাৰ। আপোনালোকে নিবলৈ আহিব পাৰে। যিখিনি জামুগুৰি হাটত থাকে সেইখিনিয়ে আপোনালোকে ইয়াতে মাংস কিনিবলৈ আহিব পাৰে। আৰু ইয়াতে বিভিন্ন ধৰণৰ নথকা বস্তু একো নাই। আপোনালোকে আলু পিঁয়াজৰ পৰা আদি কৰি যিখিনি যাৱতীয় খাদ্য সামগ্ৰী, গোটেই সামগ্ৰীখিনি আপোনালোকে পাব। আৰু ইয়াতে থকা যিজন মূল মানুহ, আমি ভীমদা বুলি কওঁ, বৰভগীয়া গাঁৱৰে হয় তেওঁ। সেই মানুহজনক আমি দেখুৱাম আৰু তেওঁলোকক পৰিচয় কৰাই দিম। এইজনে আমাৰ ভীমদা। আপোনাৰ পৰিচয়টো দি দিয়ক। আপোনাৰ আচল নামটো কৈ দিয়ক। ভীমদা সঞ্জীৱ শইকীয়া। তেওঁ ইলেক্ট্ৰিকৰ লগতো জড়িত। তেওঁ বিভিন্ন ধৰণৰ চাউণ্ডৰ কাম কৰে। আৰু লকডাউনৰ পৰা তেওঁ এইখিনি কামত তেওঁ নিজে স্বাৱলম্বী হৈছে। আৰু আপোনালোকেও নিজে স্বাৱলম্বী হ'বলৈ শিকক। আৰু ফেচবুক বা বিভিন্ন ছ'চিয়েল মিডিয়াত পথাৰো আমাৰ বজাৰো আমাৰ কৰি লাভ নাই। আপোনালোকে সঁচা অৰ্থত পথাৰ আমাৰ কৰিবলৈ শিকক, বজাৰ আমাৰ কৰিবলৈ শিকক। তেতিয়া এখন সুন্দৰ অসম আমি গঢ়ি তুলিব পাৰিম। তাৰে উদাহৰণ হৈছে ভীমদা। আৰু ভীমদা, আপোনাৰ এই প্লেনিংটো কেনেকৈ আহিল অকণমান কৈ দিয়কচোন।
লকডাউনৰ সময়ত এয়া চলিবলৈ একো উপায় নাইকিয়া এতিয়া কি কৰিম আমাৰ কাম বনটো চব বন্ধই হ'ল হয় এতিয়া চলিবলৈ উপায় নাইকিয়া হ'ল তাৰপিছত ভাবিলোঁ নাই চব্জি বেপাৰ কৰোঁ হয় বেপাৰ কৰি পেলাই যেনে তেনে চলিব লাগিব এতিয়া কেতিয়া লকডাউন খুলিব চৰকাৰেতো আমাক কোনো ধৰণে হেৰি নকৰে হয় আমাক এতিয়ালৈকে আমাৰবিলাকক চোৱাই নাই যি হাই খাপৰ মানুহক চাইছে আৰু ল' খাপৰ একেবাৰে ল' খাপৰ মানুহক চাইছে মিডিয়াম খাপৰ মানুহক কোনো চোৱা নাইকিয়া হয় সেইকাৰণে নাই নিজৰ হাত ভৰি আছে নিজৰ হাত ভৰিয়ে কাম কৰিবলৈ খাম আমি হয় চাওক এজন অসমীয়া হৈ তেওঁ নিজেই নিজৰ ভৰিৰ ওপৰত তেওঁ খাবলৈ শিকিছে তাৰ কাৰণে তেওঁক আমাৰ ফালৰ পৰা বিশেষকৈ মোৰ ফালৰ পৰা ভীমদাক বহুত বহুত ধন্যবাদ দিছোঁ ভীমদাই ইমান ধুনীয়া কাম এটা কৰিছে আৰু গোটেই জামুগুৰিহাটৰ বিভিন্ন ঠাইৰ মানুহক লকডাউনৰ সময়ছোৱাত যি 7 মাহ লকডাউন হৈ গ'ল এতিয়া বৰ্তমান আনলক পৰ্যায় আৰম্ভ হৈছে যি লকডাউন 7 মাহ হৈ গ'ল সেই লকডাউনৰ সময়ত তেওঁ বিভিন্ন দূৰণিৰ পৰা তেওঁ চব্জি আনি তেওঁ আমাক খুৱাইছিল আৰু তেওঁ এতিয়া নতুনকৈ ইয়াতে মাংসও কাটে আৰু আপোনালোকে জামুগুৰিহাটৰ যিখিনি আছে আগতেও কৈছোঁ যিখিনি আছে তেওঁলোকে ইয়াৰ পৰা মাংস নিবলৈ আহিব পাৰে পূৰা ফ্ৰেছ মাংস পাব আৰু ময়ো ইয়াৰ পৰা নিওঁ কেতিয়াবা খাবলৈ আৰু ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ